হাই গাইজ, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আপোনালোকৰ লগত কিছু কথা পাতিবলৈ আহিছোঁ, কিছু কথা জনাবলৈ আহিছোঁ। আপোনালোকে হয়তো কিছু জানেই, কিন্তু যিসকলে নাজানে সেইসকলৰ বাবে এই ভিডিঅ'টো। তো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়াতো সকলোৰে কৰোণা তো কৰোণাৰ বাবে আমাক চৰকাৰে লকডাউন দিছে। তো আমি সকলোৱে পালন কৰা উচিত, কাৰণ আমাৰ ভালৰ বাবে লকডাউনটো দিছে। যদিহে কেনেবাকৈ এই ভাইৰাছটো আমাৰ ইয়াত আহি যাবলৈ হয়, তেন্তে আৰু ভাবিব নোৱাৰোঁ মানে কি অৱস্থা হ'ব। এতিয়া আৰু এটা বহুত দুখৰ কথা আমাৰ সকলোৰে বাবে, কৰোণা ভাইৰাছটোতো আছেই, আৰু এটা ভাইৰাছ আহিছে যাৰ নাম হাণ্টাৰ। এইটো আমি শুনামতে নিগনিৰ পৰা হয়। তো এই ভাইৰাছটোত চীনত আৰম্ভ হৈছে। চীনত এজন মানুহৰ মৃত্যু হ'ল। এতিয়া আমি শুনিব পোৱা মতে, তো কি হ'ব? আমি যিদৰে মোবাইল হেং মাৰিলে ৰিছেট মাৰোঁ, ঠিক তেনেদৰে পৃথিৱীয়েও এবাৰ ৰিছেট মাৰে বুলি ক'ব পাৰি। আৰু প্ৰতি 100 বছৰৰ মূৰে মূৰে এটা বেমাৰ আহে। ঠিক বেমাৰ নহয়, মহামাৰী। আৰু এই পৃথিৱীখনত আহি কৰোৰ মানুহ মাৰি লৈ গুচি যায়। আৰু এইটো 4 নম্বৰৰ যিটো কৰোণা, আৰু এটা আহি আছে হাণ্টাৰ। কিন্তু আমি শুনামতে হাণ্টাৰ যোনটো ভাইৰাছ, সেইটো নিগনিৰ পৰা হয়। নিগনিৰ লগত মানে সংস্পৰ্শত থাকিলে হয়। তো যদি আমি মানে নিগনিৰ মূত্ৰ চুওঁ আৰু কিবাকিবি মানে যেনেকৈ হ'লেও মানে আমি নিগনিৰ লগত জড়িত থাকিলে এই বেমাৰটো হয়। নিগনি, এন্দুৰ এইবিলাকক এই বেমাৰটোৰ কাৰণে আমি সিমান চিন্তা কৰিবলগীয়া নহয়। কিন্তু যিটো কৰোণা এইটো কিন্তু বহুত চিন্তা কৰিবলগীয়া। আমি শুনামতে কৰোণাত আক্ৰান্ত হৈ এতিয়ালৈকে প্ৰায় 15,000 মানুহৰ মৃত্যুমুখত পৰিলে। আৰু কিমান মানুহ মৃত্যুমুখত পৰে সেইটোতো সময়ে ক'ব। কিন্তু আগত যি 3টা ভাইৰাছ আছিল, মানে 1720ত এটা আহিছিল, 1820ত এটা আহিছিল, 1920ত এটা আহিছিল, আৰু এতিয়া 2020ত এইটো কৰোণা ভাইৰাছ। আগত যি 3টা ভাইৰাছ আহিছিল, সেই 3টা ভাইৰাছত পৃথিৱীত কৰোৰ মানুহ মাৰি লৈ গ'ল সেই ভাইৰাছকেইটাই। 1720ত প্লেগ মহামাৰী, যিটোত কৰোৰ মানুহ মাৰি লৈ গ'ল, যিটো এন্দুৰৰ পৰা হৈছিল। ইণ্ডিয়াত সেই সময়ত 20 কোটিৰো অধিক মানুহ মৰিছিল এই প্লেগ মহামাৰীত, যিটো ফ্ৰান্সৰ পৰা আৰম্ভ হৈছিল। 1820ত কলেৰা, আৰু 1920ত স্পেনিফ্লু। এই দুটাতো বহুত মানে কৰোৰ মানুহ মাৰিছিল। স্পেনিফ্লু যিটো মহামাৰী, সেই মহামাৰীৰ সময়ত পৃথিৱীত দ্বিতীয় বিশ্বযুদ্ধ চলি আছিল। তেতিয়া মানে বিশ্বযুদ্ধত যিমান মানুহ মৰিছিল ন, তাতকৈ বেছি এই স্পেনিফ্লু নামৰ বেমাৰটোত তাতকৈ। তো এতিয়া যোনটো কৰোণাটো এতিয়া আপোনালোকে মানে ভিডিঅ'টো চাই গম পাইছে চাগে কিমান মাৰাত্মক বেমাৰ হ'ব পাৰে এইটো। তো এতিয়া যোনটো মানে চৰকাৰে দিছে লকডাউন, তো এতিয়া আপোনালোকে ঘৰতে থাকক। তো মোবাইলত গেম খেলক, পাবজি খেলি থাকক, মুঠতে ঘৰৰ পৰা নোলাব। আৰু আমি সকলোৱে সহযোগ কৰিলেহে যিটো চৰকাৰে লকডাউন দিছে ন, এইটো সফল হ'ব। আৰু তেতিয়াহে কৰোণা ভাইৰাছটো আমাৰ ইয়াত মানে আহিব নোৱাৰিব। তো আমি সকলোৱে আহক, মিলিজুলি কৰোণা ভাইৰাছটো ইয়াৰ পৰা খেদি দিওঁ। আমি এইকেইদিনত দেখিছোঁ যে বহুতো ভুৱা প্ৰচাৰ, মানে উৰা বাতৰি প্ৰচলন হৈছে। এই উৰা বাতৰিবিলাকত আপোনালোকে ভুল নাযাব। যিবিলাক চৰকাৰী কৰ্তৃপক্ষৰ দ্বাৰা জনোৱা হয়, যিবিলাক মেডিকেল কৰ্তৃপক্ষৰ দ্বাৰা জনোৱা হয়, সেইবিলাক বাতৰিহে আপোনালোকে বিশ্বাস কৰিব। যেনেকৈ এতিয়া জনোৱা হৈছে চৰকাৰী কৰ্তৃপক্ষৰ দ্বাৰা যে লকডাউন, ঘৰৰ পৰা ওলাব নালাগে। তো এইটো বিশ্বাস কৰক, আৰু এইটো মানিব লাগিব। আৰু এইটো মানিলেহে যোনটো কৰোণা ভাইৰাছ মানে অহাৰ পৰা ৰক্ষা পাব পাৰোঁ। আৰু মেডিকেল কৰ্তৃপক্ষৰ পৰা যিবিলাক জনোৱা হৈছে, মানে যেনেকৈ সাৱধানতা ল'বলৈ জনোৱা হৈছে, 10 মিনিটৰ মূৰে মূৰে হাত ধুবলৈ কৈছে, আৰু চাফ চিকুণকৈ থাকিবলৈ কৈছে, এইবিলাক আপোনালোকে মানে বিশ্বাস কৰক। আৰু এইবিলাকহে আপোনালোকে মানি চলক। আৰু যিবিলাক যি উৰা বাতৰি প্ৰচলন কৰিছে ন, এইবিলাক আপোনালোকে বিশ্বাস নকৰিব। আপোনালোকে মাস্ক ব্যৱহাৰ কৰক, বাৰে চাবোনেৰে হাত ধুৱক,
আৰু কাহোঁতে বা হাঁচিয়াওঁতে মানে ৰুমাল বা বেলেগ ৰুমালে আপোনালোকৰ মুখখন মানে ঢাকি লওক, তাৰপিছত হাঁচিয়াওক। আৰু যদি কিবা এটা সৰু কিবা এটা আপোনালোকে মানে লক্ষণ দেখে বা মূৰ বিষ, জ্বৰ, এইবিলাক কিবা এটা লক্ষণ দেখিলে আপোনালোকে ততাতৈয়াকৈ ডক্তৰৰ লগত যোগাযোগ কৰক, ওচৰৰ চিকিৎসালয়ৰ লগত যোগাযোগ কৰক। আৰু এনেধৰণে যোগাযোগ কৰিলেহে মানে আমাৰ যোনটো কৰোণা ভাইৰাছ ন, এইটো পৰা হাত সাৰিব পৰা হ'ব। তো গাইজ, আজিলৈ ইমানেই। ময়ো সিমান জনা ল'ৰা নহয়, যিবিলাক জানো আপোনালোকক জনাবলৈ মানে চেষ্টা কৰিলোঁ, আৰু যিবিলাক নাজানো সেইবিলাক শিকিবলৈ চেষ্টা কৰিম। আৰু আজিলৈ বাই। আকৌ আহি আছোঁ মই নেক্সট